স্বাগতম জনাইছো আপোনালোক সকলোকে গীতাঞ্জলি ব্লগৰ আন এটি ভিডিঅ'লে। আশা কৰিছোঁ সকলো ভালেই আছে আৰু মোৰ খুবেই ভাল। আজি আপোনালোকৰ লগত মই এটা কথা শ্বেয়াৰ কৰিব লৈছোঁ। আচলতে মই পানীত কিবা এটা বস্তু মিলাই খাওঁ কেতিয়াবা। আপোনালোকে বাৰু তেনেদৰে খায় নেখায় মই গম নাপাওঁ। যদিহে নাখায় তেনেদৰে খাই চাবচোন, বহুত বেছি উপকাৰী হয়। কি বস্তু মিলাওঁ আপোনালোকক দেখাম আৰু পানী কিটো চিষ্টেমত খালে আচলতে আমাৰ বাবে ভাল সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগে। যেতিয়া আচলতে এনেদৰে খাবৰ কাৰণে পানী অনা হয়, তেতিয়া এনেদৰে এবাল্টিং পানী যেতিয়া লওঁ আৰু পানীখিনি ভালদৰে ঢাকন দি ঢাকি থওঁ আৰু অনাৰ পিছতেই কেইটামান তুলসী পাত লওঁ আৰু তুলসী পাত কেইটামান সৰহকৈ লৈছোঁ আৰু সেইকেইটা ভালদৰে এনেদৰে ধুই লওঁ যাতে তাত একো পোক পৰুৱা নাথাকে আৰু বাল্টিংটোত দি থৈ দিওঁ আৰু দিনটোলৈ এনেদৰে ব্যৱহাৰ কৰি থাকোঁ। সদায় খাব পাৰিলে বেছি ভাল হয়, কিন্তু মই পাহৰিয়ে থাকোঁ। আপোনালোকেও তেনেদৰে খাই চাবচোন, পানীৰ গোন্ধটো বৰ বেছি ধুনীয়া আহে আৰু আমাৰ খোৱাটোতো বহুতেই উপকাৰী। লগতে মই এইটো চিষ্টেম আচলতে বেছিদিন হোৱা নাই তেনেদৰে কৰা। মই একচুৱেলি ডাঙৰ মানুহ এগৰাকীয়ে কৈছিল, সেইকাৰণে মই তেতিয়াৰ পৰা এইটো ব্যৱহাৰ কৰিব লৈছোঁ এনেদৰে। গতিকে আপোনালোকেও যিসকলে তেনেদৰে ব্যৱহাৰ কৰি খোৱা নাই তেনেদৰে খাবচোন। আৰু এটা কথা নেপাহৰিব, সদায় পানী কিন্তু খোৱা পানী আপুনি ঢাকন দিয়ে ৰাখিব। যদি আপুনি বাল্টিঙত ৰাখে ঢাকন দিয়ে ৰাখিব, সেইটো একদম চবতকৈ প্ৰয়োজনীয় কথা হয়। আপুনি যদি ঢাকন দি নাৰাখে তাত যিকোনো বস্তু আহি পৰি যাব পাৰে, সেইটো আমাৰ বাবে খুবেই বেয়া। এতিয়া ক'বলৈ লৈছোঁ পানী আচলতে আমি কেনেদৰে খাব লাগে। মই ইমান বেছি নাজানো তাৰ বিষয়ে, কিন্তু যিটো মোৰ ফালৰ পৰা জানো মই সেইখিনিহে আজি আপোনালোকক ক'বলৈ লৈছোঁ। প্ৰথম কথাটো হ'ল, যেতিয়া আপোনাৰ পানী পিয়াহ ধৰে বা আপুনি এনেও পানী খাবলৈ ধৰে, ভাত খাওঁতেতো আমি জেনেৰেলি বহি থকাই হয়, কিন্তু এনেই যেতিয়া আমি পানী খাবলৈ ধৰোঁ তেতিয়া আচলতে আপুনি পিয়াহ লাগিলে আপুনি পানী খাওঁতে বহি দিব লাগে। বহি আচলতে পানী খাব লাগে। থিয়হি পানী খোৱাটো আমাৰ বাবে একদম ভাল নহয়। যেতিয়া আমি থিয়হি পেলাই এনেদৰে বটল বা গিলাচেৰে ওপৰৰ পৰা ঢালি খাওঁ, সেইটো আমাৰ বাবে খুবেই বেয়া। কাৰণটো হৈছে তেনেদৰে পানী খালে আমাৰ ইয়াত বহুত কষ্ট পায়, গলাটোত ডিঙিটোত বহুতেই বেছি কষ্ট পায়, যাৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে আপোনালোকে পৰাপক্ষত পানী সদায় বহি খাবলৈ চেষ্টা কৰিব। পানী খাওঁতে যাতে আমি কষ্ট নাপাওঁ তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আৰু ছেকেণ্ড কথাটো হৈছে, এইটো এটা খুব ইম্পৰ্টেণ্ট কথা হয়, আমি আচলতে ডাইৰেক্ট পানীটো খাই দিব কেতিয়াও নালাগে। পানীটো আমি যিটো খোৱা পানী সেইটো সদায় অকণমান গৰমাই উতলাই আপুনি কিবা এটা বাচনত পাত্ৰত ৰাখি থওক। সেইটো যেতিয়া ঠাণ্ডা হ'ব, গৰম দিনততো আমি গৰম পানী খোৱাটো সম্ভৱপৰ নহয়, ঠাণ্ডা দিনত বাৰু সেইটো কাৰণে ভাল হয়, আমি গৰম পানী খাব পাৰোঁ, কিন্তু গৰমৰ দিনত গৰম পানী খোৱাটো একেবাৰে সম্ভৱপৰ নহয়। পৰাপক্ষত আপুনি পানীটো উতলাই পেলাই ঠাণ্ডা কৰি খাবলৈ চেষ্টা কৰিব, সেইটো আমাৰ বাবে খুবেই ভাল। মোৰ ফালৰ পৰা আজি মই সিমানখিনি মোৰ পানীৰ ওপৰত মই ক'ব লগা আছিল, কাৰণ পানী আমাৰ মেইন বস্তু যিহেতু, সেই দুটা বস্তু জনাটো আমাৰ খুবেই প্ৰয়োজনীয়। গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিসকলে তেনেদৰে নকৰে আপোনালোকে কৰি চাবচোন, বহুতো উপকাৰিতা লাভ কৰিব। তেনেহ'লে আজি মই কথা বহুত পাতিলোঁ আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ। মানে যিহেতু বহুত গৰম, বেছি টাইম লগা বস্তু একেবাৰে বনাবলৈ মন যোৱা নাই আৰু একেবাৰে সহজ, মানে একেবাৰে কম টাইমত বনোৱা বস্তুটোৱে কি বাৰু জানেনে? আপোনালোক সকলোৱে খাই, সকলোৱে ফেভাৰেট মেগী। সকলোৱে কয়, কিছুমানে কয় 2 মিনিটত হয়, কিছুমানে কয় 5 মিনিটত হৈ যায় বুলি। মেগীটো আচলতে একদম খুব কম সময়ত বনোৱা বস্তু, কিন্তু প্ৰায়ভাগে কি কৰে, সিজাই কৰি খাই থয়। আমিও খাওঁ তেনেদৰে, এলাহ বনোৱাত সিজাই পেলাই বনাই খাই থৈ দিওঁ। আচলতে তেনেদৰে খোৱাতকৈ যদি মই ভাবিছোঁ যে অকণ স্পেচিয়েলকৈ খাওঁ, হয়তো বহুতে খাবও পাৰে, কিন্তু কিছুমানে নোখোৱাকৈও থাকিব পাৰে, সেইসকলে খাই চাব পাৰে। তেনেহ'লে বলকচোন মই আজি কেনেদৰে স্পেচিয়েলকৈ মেগী বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু খুব কম সময়তে হৈ যায়, খায়ো খুব ধুনীয়া লাগে। বলক তেনেহ'লে চাই লওকচোন। তাৰ কাৰণে মই 2 পেকেট মেগী লৈছোঁ আৰু লগতে লৈছোঁ এটা সৰু চাইজৰ বিলাহী সৰু সৰুকৈ কাটি, লগতে এটা সৰু চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া এড কৰিব পাৰে আপোনালোকে। তাৰপিছত এফালে গেছটো জ্বলাই লৈছোঁ আৰু তাতে কেৰাহীটো পাতি দিছোঁ আৰু এইটো গৰম হ'বলৈ দিছোঁ। আৰু গৰম হোৱাৰ পিছত ইয়াতে দি দিম অকণমান মিঠাতেল, বেছি দিব নালাগে, অকণমান দিলেই হৈ যায়। তাৰপিছত মিঠাতেল গৰম হওঁতে ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম আৰু তাৰপিছত যিখিনি বিলাহী কাটি থৈছিলোঁ সেইখিনি ইয়াতে এড কৰি দিম আৰু এইখিনি বিলাহীখিনি অকণমান জহালৈ
ভাজি থাকিব লাগিব। তাৰপিছত ইয়াতে এড কৰিম অকণমান হালধি আৰু অকণমান নিমখ। যিহেতু মেগী মছলাৰ নিমখটো থাকেই, গতিকে নিমখটো কমাই দিব লাগে। আৰু এইখিনি অকণমান জহি যোৱালৈ ভাজি থাকিম। তাৰপিছত যিখিনি মেগী মই লৈছিলোঁ সেইখিনি ধুনীয়াকৈ এনেদৰে ভাঙি পেলাই ইয়াতে দি দিম। ভাঙি ভাঙি দিলে আচলতে খাবৰ কাৰণে সুবিধা হয়। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া মই এইখিনিৰ কাৰণে অকণমান গৰম পানী কৰি থৈছিলোঁ, সেইখিনি ইয়াত এতিয়া আমাক লাগিব আৰু গৰম পানীখিনি ইয়াতে দি দিম। উতলা গৰম পানী লৈছোঁ মই, তেতিয়া সোনকালে হয় আচলতে। ঠাণ্ডা পানী নিদিব, ঠাণ্ডা পানী দিলে টেষ্টটোও নাইকিয়া হৈ যায়, লগতে বহুত টাইম লাগে সিজোতে। আৰু ইয়াতে দিম এতিয়া মই মেইন বস্তুটো, যিটো মেগী মছলা, সেইটো ইয়াতে 2 পেকেট দি দিম। আৰু আপোনালোকে যদি ইচ্ছা কৰে জিৰা গুড়ি অকণ দিব পাৰে, কিন্তু মই ভাগিনে খাবৰ কাৰণে দিয়া নাই, কাৰণ সৰু ল'ৰা ছোৱালীয়ে জ্বলা মছলা এইবোৰ খোৱাটো একেবাৰে ভাল নহয়। এয়া দেখিছে, এইখিনি ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে, মানে আমাৰ মেগী ৰেডি হৈ গ'ল আৰু। মেগীকণ খাবলৈ সঁচাকৈ বহুত ভাল হৈছে। আপোনালোকে এবাৰ বনাই খাই চাবচোন, খুবেই ভাল পাব আচলতে। আৰু তাত এটা বস্তু এড কৰিব পাৰে, ডিম এটা এড কৰিব পাৰে, কিন্তু মোৰ হাতত বৰ্তমান ডিম নাছিল, সেইকাৰণে মই এড নকৰিলোঁ। ডিমটো দিলেতো আৰু বেছি ভাল হয়। যেতিয়া মেগীখিনি ভাজি থকা হয় ন, পানী নিদিয়াৰ আগতে তেতিয়াই ডিমটো ভাজি দিব লাগে, তাৰপিছত পানী দিব লাগে, তেতিয়াতো খাবলৈ আৰু ভাল পাব আপোনালোকে। সিমানেই। গৰমৰ দিনত আপুনি যেতিয়া ক'ৰবালৈ যায় বা ঘৰতে থাকে, আপোনাৰ স্কিনবোৰ চাবচোন এনেদৰে এতিয়া পূৰা চকুৰ গুৰিবোৰ ক'লা হৈ পৰে। ফলত ইয়াত যিবোৰ আমাৰ নোম থাকে ন সৰু সৰু, তাত একদম ধূলি ধূলি সোমায়। হয়তো কিছুমানৰ তাৰ বাবে পিম্পলছৰো হৈ যায় বা মুখখন খহটা হৈ যায়, তেনেকুৱা প্ৰব্লেম বহুতৰ হয়। আৰু চবেই ধৰক চবৰে সুবিধাজনক নহ'বও পাৰে, আপোনাৰ যিটো ফেচ ৱাছ কৰিবৰ কাৰণে সুবিধাজনক নহ'বও পাৰে সকলোৰে কাৰণে। যিসকলৰ সুবিধাজনক সেইসকলেতো কৰেই, বাকী যিসকলৰ সুবিধাজনক নহয়ও তেওঁলোকে এটা বস্তু ব্যৱহাৰ কৰিব পাৰে, ময়ো ব্যৱহাৰ কৰোঁ, আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু যিসকলে কিনিব পাৰে, কিনিবলৈ সক্ষম, তথাপিও এই বস্তুটো কিন্তু আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, খুব উপকাৰিতা। মই আগৰ পৰাই ইউজ কৰোঁ এইটো, আৰু সেইটো হৈছে আমাৰ একদম চিম্পল আৰু একেবাৰে সুলভ বস্তু, সেইটো হৈছে নেমু। দেখিছেনে? অকণমান নেমু লৈছোঁ মই, চাওকচোন, একেবাৰে অকণমান। এইটো এনেদৰে লৈছোঁ আৰু এইটো মই এনেদৰে দি দিছোঁ। তাৰপিছত মই যেতিয়া ক'ৰবাৰ পৰা আহোঁ বা ঘৰত কেতিয়াবা বেছি গৰম হৈ থাকে, স্কিনটো লেতেৰা লেতেৰা লাগি থাকে, তেতিয়া লাহেকৈ নেমু অকণ লওঁ আৰু এনেদৰে লগাই দিওঁ। একেবাৰে চিম্পল। কিন্তু এটা কথা কওঁ, যাৰ মুখত পিম্পলছ আছে তেওঁলোকৰ কিন্তু অকণমান ধৰিব পাৰে দেই, কিন্তু একো নহয়। যদি সহ্য কৰিব পাৰে লগাব, যদি সহ্য কৰিব নোৱাৰে সেইটো বাৰু উপায় নাই। এনেদৰে লগাই দিব। দেখিছেনে? হৈ গৈছে। আৰু এনেদৰে মই খুব বেছি 5 মিনিটমান ৰৈ দিওঁ, আৰু ৰোৱাৰ পিছত মই মুখখন ধুই পেলাওঁ, খালী পানীৰে, তাত চাবোন তাবোন একো ইউজ নকৰোঁ। সেয়াই। আপোনালোকে যদি যিসকলে এনেদৰে ঘঁহি পোৱা নাই নেমু, ঘঁহি চাব, একদম গম পাব সঁচাই বহুত চাফা চাফা লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ, বেছি দীঘলীয়া হ'লে আপোনালোকে চাই আমনি পাব।
লাষ্টত এটা কথা কৈ দিওঁ, যিসকল মোৰ চেনেলত নতুন হয় বা মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম এইটো নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। বাই বাই।